চপালগা প্ৰাথমিক শাখাৰ পৰা ওলাইছে কৃষ্টিডাল ৰাম লক্ষ্মণ আৰু সীতা। নমস্কাৰ, জয়গুৰু শংকৰ সৰু বলা ঘৰতে আঁকে দেখো পাত তাৰপিছত কৃষ্ণ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত চাৰিদুৱাৰ আঞ্চলিক শাখাৰ পৰা চপালগা প্ৰাথমিক শাখাত 573 সংখ্যক শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জনাৰ গুৰু জয়ন্তী ভাগ উদযাপন কৰা হৈছে। তাৰ উপলক্ষে আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ মই আগবাঢ়িছোঁ। চাই থাকক ভিডিঅ'টো আগলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘ উদযাপন কৰা যি প্ৰস্তুতি কৰা হৈছে সেই প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ভাগ আমি সম্পন্ন কৰিবলৈ আগবাঢ়িছোঁ। সেই সমস্ত বা পাইল মাতৃ যুৱক যুৱতীসকলক ধৰ্মধ্বজা স্থলীত সমবেত হ'বৰ কাৰণে পুনৰবাৰ সেৱা নিবেদিছোঁ। 1 নং বগজুলি প্ৰাথমিক শাখা, বৈকুণ্ঠপুৰী প্ৰাথমিক শাখা, বনমালী প্ৰাথমিক শাখা, উহুলা প্ৰাথমিক শাখা, ভক্ত প্ৰহ্লাদ প্ৰাথমিক শাখা, এজাৰলগা প্ৰাথমিক শাখা, চপালগা প্ৰাথমিক শাখা। কৃষ্ণ চাৰিদুৱাৰ আঞ্চলিক শাখাৰ অন্তৰ্গত সকলো প্ৰাথমিক শাখাখিনি আপোনালোকক দেখুৱালোঁ। আপোনালোকে দেখিছে আৰু এই স্থলীতেই ধৰ্মধ্বজা উত্তোলন ভাগ আৰম্ভ হ'ব আৰু কিছু সময়ৰ পিছতেই দেখিব আপোনালোকে। চাই থাকক। কৃষ্ণ এতিয়া আছে ধৰ্মধ্বজা উত্তোলন আৰু সকলো প্ৰাথমিকৰ পৰা আহি পাইছে এই ধৰ্মধ্বজা উত্তোলনৰ স্থলীত। সকলো সমবেত হৈছে বাপ আই মাতৃ যুৱক যুৱতী শিশুসকল। কৃষ্ণ আগলৈ ভিডিঅ'টো চাই থাকক। জয়গুৰু শংকৰ আমি পবিত্ৰ ধৰ্মধ্বজা উত্তোলন কৰিবৰ বাবে আমাৰ চাৰিদুৱাৰ আঞ্চলিক শাখাৰে সন্মানীয় শ্ৰীযুত কুমুদ শইকীয়া বাবজনাক আমি সেৱা ধৰিছোঁ। এইখিনিতেই শ্ৰদ্ধাৰ বাবজনাক চপালগা প্ৰাথমিক শাখাৰ পৰা এখনি জাতীয় বস্ত্ৰৰে সন্মান জনাব আদৰণী সমিতিৰ সভাপতি শ্ৰদ্ধাৰ বুবুল দাস বাবজনাই আমি সেৱা ভাৱ জনাবৰ বাবে সেৱা জনালো। কৃষ্ণ কৃষ্ণ হৰি ইয়াৰ লগে লগে আমি সভাপতি বাবজনাক ধৰ্মধ্বজা উত্তোলন কৰিবৰ বাবে সেৱা ধৰিছোঁ। চপালগা প্ৰাথমিক শাখাৰ এয়া ভকতসকলক আদৰিবৰ কাৰণে ৰখি আছে। কৃষ্ণ 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 আছে আমাৰ যুৱতীসকল, কণ কণ মহিলাসকল আছে। এইফালে আছে আমঘৰ, আছে আমাৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনালোকক অলপ দেখুৱালোঁ চপালগা প্ৰাথমিক শাখাৰ যুৱতীসকলক। কৃষ্ণ নমস্কাৰ। এয়া আমাৰ প্ৰস্তুতি চলি আছে ভাগৱত ভ্ৰমণৰ কাৰণে। আমাৰ লগত আছে
এয়া আমাৰ চপালাগা আৰু প্ৰাথমিক শাখাৰ আছে এবাৰ সাতদৰাজ আৰু বিচৰা প্ৰস্তুতি চলি আছে কৃষ্ণ আপোনালোকে দেখি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চাইদোৱা আঞ্চলিক শাখাৰ উদ্যোগতেই চপালাগা প্ৰাথমিক শাখাত 573তম আবিৰ্ভাৱ মহা উৎসৱ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিব আৰু সকলো আহি পাইছেহি সকলো বাপ বান্ধৱ যুৱক যুৱতী শিশুসকলো আহি পাইছেহি অলপ পিছতেই শোভাযাত্ৰাটো আৰম্ভ কৰিব শেষলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে ধুনীয়া ধুনীয়া দৃশ্যবোৰ উপভোগ কৰক কৃষ্ণ শোভাযাত্ৰা আৰম্ভ হ'ব লৈছে চাই থাকিব দেখুৱাই আছোঁ আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাই আছোঁ কৃষ্ণ আপোনালোকে দেখি আছে এতিয়া বাপ আই মাতৃসকলে ধুনীয়াকৈ ভাগৱতখন নামঘৰৰ পৰা ওলাই আনিছে আৰু এতিয়া ভাগৱতখন লৈ সকলোৱে শোভাযাত্ৰা আৰম্ভ কৰিব চাই থাকক কৃষ্ণ চপালাগা প্ৰাথমিক শাখাৰ পৰা কৃষ্টি দল ওলাইছে ৰাম লক্ষ্মণ আৰু সীতা দেৱী ওলাইছে কেনেকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে কৃষ্ণ আৰম্ভ হৈ গৈছে চাই থাকক শোভাযাত্ৰা আৰম্ভ হৈ গৈছে কৃষ্ণ নৃত্য নাচি আছে চাই লওক সকলোৱে কৃষ্ণ হৈ গৈ এয়া বাছ চপালাগা প্ৰাথমিক শাখা ৰাম আৰু লক্ষ্মণ আছে ধুনীয়াকৈ গৈ আছে কৃষ্ণ সকলো প্ৰাথমিক শাখাৰ পৰা কৃষ্টি দল ওলাবলৈ সকলোৱে চেষ্টা কৰিছে দেখি আছে আপোনালোকে এনেকৈ গৈ আছে গাড়ীত কৃষ্ণ এতিয়া আমি চপালাগা প্ৰাথমিক শাখাৰ পৰা আহি আমি এতিয়া চাইডৰ চেণ্টাৰ পাইছোঁহি এতিয়া আমি তৰাজান প্ৰাথমিক শাখাৰ ফালে ৰাওনা কৰি আছোঁ চাই থকা আগলৈ ভিডিঅ'ত কৃষ্ণ এনেকৈয়ে ভকতসকলে ভাগৱত পাঠ পঢ়ি গৈছে আপোনালোকে দেখি আছে আমাৰ এই বস্তুটো এনেকুৱা আপোনাৰ পৰ অনুভৱৰ পৰা ধৰি মিনিট ঘণ্টা ছেকেণ্ড কৰি আপোনাৰ দিন মাহ বছৰ কৰি পেলাই মানে আমাৰ এই সৰ্বসাধাৰণতে আৰু এনেকৈ আই মাতৃসকলে নাম গাই গৈ আছে গাড়ীতেই দেখি আছে আপোনালোকে বলক চাই থাকক আপোনালোকে জয় শ্ৰীমন্ত শংকৰদেৱ খবৰ সকলো আগমন হৈ আছে পুরুষ সত্য ভবিষ্যৎ চতুর্দশ নর তার সর্বান কৃষ্ণই কীর্তনা সূর্যরে বৈষ্ণবপুত্র অতীত হাতপুর ভবিষ্যৎ
সকলোৱে আগত গৈ আছে একলগ হৈ একত্ৰিত হৈ বলক চাই থাকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নিশ্চয় কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এবাৰ হ'লেও ৰাইজ সকল কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাৰিব লাইক কৰিব নাপাৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব বলক চাই থাকক আমি এতিয়া নামে ৰাষ্ট্ৰীয় উদ্যানৰ ইফালে এদি সোমাই গৈ আছোঁ বলক চাই থাকক এতিয়া পানী দিলে এতিয়া পানী দি এতিয়া খাই পেলাই আমি যাম এতিয়া বলক আইমণি আছে কৃষ্ণ 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 এতিয়া বলক পানী খাই খাই বলক কৃষ্ণ আপোনালোকে দেখি আছে ছাইডৰ হৈ নামেৰি তৰাজান প্ৰাথমিক শাখা হৈ পেলাই আহি আছে সকলোৱে এনেকৈ আহি আছে আৰু এতিয়া আমি গামনি বুলি কয় গাঁওখনৰ নাম সেইফালে যায় আমি চপালা প্ৰাথমিক যাম কৃষ্ণ আৰু এনেকৈ শোভাযাত্ৰাটো শেষ হ'ল এতিয়া কৃষ্ণ নৃত্য নামঘৰত সকলো সমবেত হৈছেহি কৃষ্ণ আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু বেছি আপোনালোকক দেখুৱাব নোৱাৰিলেও কিয়নো ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে কৃষ্ণ